নমস্কাৰ আপোনালোকক ককৰ্থনা অনুষ্ঠানলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰান্তু বৰা আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অসমৰ তিনিজন বিশিষ্ট ব্যক্তি অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰা অসমৰ তিনিজন বিশিষ্ট ব্যক্তি ইয়াৰে প্ৰথমজন ব্যক্তি হৈছে অতি কম সময়ৰ ভিতৰতে লিপচিঙৰ জৰিয়তে ইনষ্টাগ্ৰামত জনপ্ৰিয়তা লাভ কৰা বিশিষ্ট ব্যক্তি টংকেশ্বৰ চৌধুৰী হয় নমস্কাৰ ঠিক আছে আমাৰ মাজত উপস্থিত থকা দ্বিতীয়জন বিখ্যাত ব্যক্তি হৈছে অসমৰ বিশিষ্ট ৰেপাৰ জালিয়া গগৈ হয় নমস্কাৰ মই জালিয়া গগৈ মই আপোনাৰ শ্ব'খন অহাৰ পৰা মানে ইয়াত বহি আছোতো মই শ্ব'টো চাই এই শ্ব'ৰ ভিতৰৰ গোটেই বস্তুটো চাই মই এটা ৰেপ ভাবিছোঁ আপুনি যদি বেয়া নাপায় মই সেই ৰেপটো দৰ্শকক গাই শুনাও প্ৰথমতে বিচাৰিছোঁ আপুনি বাৰু ঠিক আছে আপোনাক আমি সময় দিম বৰ্তমান সকলোৰে পৰিচয়টো দিওঁ আৰু দৰ্শকবৃন্দ আমাৰ মাজত উপস্থিত থকা তৃতীয়জন ব্যক্তি হৈছে অসমৰ বিশিষ্ট চায়েৰী মাষ্টৰ অনুজ দা মই অনুজ দা ঠিক আছে দৰ্শকবৃন্দ আজি আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিব এটা ৰেপ সংগৰ জৰিয়তে বিশিষ্ট ৰেপাৰ জালিয়া গগৈয়ে আহকচোন আমি এতিয়া ৰেপ সংগৰ মাজলৈ যাওঁ জালিয়া হয় দৰ্শক মই এটা ৰেপ গাম এই ৰেপটো যিটো ৰেপ মই ইয়াত থাকোঁতে আচলতে লিখিলোঁ বস্তুটো অলপ মই গাম এতিয়া আপোনালোকক শুনাম অলপ কমফৰ্টৰ বাবে মই আচলতে ইয়াত উঠিছোঁ হ'ব দিয়ক হ'ব মই নামিয়ে গাম বেয়া নাপাব দৰ্শকবৃন্দ মই নামিয়ে গাব লগা হৈছে ঠিক আছে Hey yo, this is Zalia Gogoi rapping. আজি মই ৰেপ সং গাই আছো ভিউ সাবস্ক্ৰাইবাৰ আলুগুটি সেইটো চেনেলত সেইটো পৰ্টেলত ভিউ সাবস্ক্ৰাইবাৰ নাই সেইটো পৰ্টেলত ই ৰেপ চঙৰ জৰিয়তে দেখোন চব সঁচা কথা আমাৰ পৰ্টেলৰ গাব ধৰিলে ই নিজে বন্ধ কৰিবনে ইয়াক বন্ধ কৰাও বাৰু আজি মই ৰেপ সং গাই আছো ভিউজ নাই সাবস্ক্ৰাইবাৰ নাই সেইটো পৰ্টেলত হেইয়ো ইমানে আছিলে আজিৰ ৰেপ সংটো হ'ল আৰু মই গাই যাবলৈ চেষ্টা কৰিম গোটেই অনুষ্ঠানটোত আপোনালোকে তলত কমেণ্ট কৰিব ঠিক আছে হ'ব বহুত ভাল হৈছে দৰ্শকবৃন্দ আপোনালোকে শুনিবলৈ পালে এটা অতিকৈ সুন্দৰ ৰেপ সং এতিয়া এটা শায়ৰী গাব আমাৰ শায়ৰী মাষ্টাৰ অনুজ দায়ে গুচি গ'ল তাই থাকি গ'লো মই অনুজ দাৰ কণ্ঠত এটা সুন্দৰ শায়ৰী আমি শুনিবলৈ পালোঁ দৰ্শকবৃন্দ এতিয়া বাৰু আমাৰ ইনষ্টাগ্ৰামৰ মাষ্টাৰ মিষ্টাৰ টংকেশ্বৰ চৌধুৰীয়ে কেনেকুৱা পালে আহকচোন তেওঁৰ মন্তব্য আমি জানো টংকেশ্বৰ তোমাৰ কেনেকুৱা লাগিল এইটো আৰু শায়ৰী হ'লনে বন্ধুসকল এজন গুচি গ'লেতো এজন থাকি যাবই ন ঠিক আছে বাৰু আপুনি তেওঁ কথা কৈছে এতিয়া আপুনি আপোনাৰ প্ৰতিভা দাঙি ধৰকচোন ধন্যবাদ ঠিক আছে কি কৈছে আপুনি আমাৰ দৰ্শকবৃন্দ আৰু মই একো শুনি পোৱা নাই অকমান ডাঙৰকে কওক হয় আপুনি কথাটো বুজা নাই মই লিপচিংহে কৰোঁ গতিকে এই ভিডিঅ'টো যে কৰিলোঁ এইটো মই শব্দখিনি লগাই মেলি হাঁহি কান্দোনেৰে ভৰা এটা কণ্টেণ্ট দিমতো দৰ্শকে মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰক আপুনি মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰক তেতিয়াহে পাব এইবোৰ লাইভত নাপায় আপুনি মোৰ ভিডিঅ' মই মাত্ৰ এক্সপ্ৰেশ্যনটোহে দিছোঁ ইয়াত এইটো চব বেয়া নাপাব দৰ্শক নিজৰেই মাত নাই আকৌ মোক অপমান কৰে দৰ্শকবৃন্দ মাত উলিয়াবলৈ কওক তেওঁ মাত উলিয়াওক
ধৰা ইয়াক সকলোৱে ধৰা ই মোৰ বহু ৰেপ চং নি গাই কৰে লিপচিং ইয়াক সিংহৰ মাজত পৰিলি ধৰা ইয়াক আগুৰি ধৰা 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 ইয়াক আগুৰি ধৰা আপোনালোকে বন্ধ কৰক আপোনালোকে বন্ধ কৰক এজনৰ মাতে ওলোৱা নাই এজনৰ কি ভাজ এজনৰ শব্দই নুফুটে মুখৰ এই দৰ্শক যি 4-5 জন আছিলে সেইকেইজনো গ'ল এতিয়া অকল এজন আছে আৰু সেইটো মোৰ ইমেইলৰ পাই লাইভ চাই আছে দৰ্শকবৃন্দ আমাৰ অনুষ্ঠান আজি ইমানতে সামৰিলো এই অনুষ্ঠানটো শেষ কৰিব পৰাই নাই কাৰেণ্টটো কোনে কাটি দিলি বেছি চিন্তা নকৰিবা কাৰেণ্টটো কেৱল ইয়াতে কটা নাই কাৰেণ্টটো কাটিছে চুপ গোটেই বৰবাদ কৰি পেলালে আজি ষ্টুডিঅ'ত তহঁতি কেইটাই ইয়াৰ পৰা